নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মি। আজি আমি ক্লাছ 9ৰ মষ্ট ইম্পৰ্টেণ্ট ফৰ ইংলিছ ইংলিছ ছাবজেক্ট ইংলিছ মিডিয়াম নহয় ইংলিছ ছাবজেক্টৰ মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন পেপাৰ চাব গৈ আছোঁ। ঠিক আছে, এইটোৰ পৰা কমনো আহিব তোমালোকৰ, লগতে ইম্পৰ্টেণ্টো হয়, তোমালোকে নিজে প্ৰেক্টিছ কৰিব খুজিলেও পাৰিবা। অ'কে, কোনো প্ৰব্লেম নাই, একদম জেনুইন হয় এইটো, আৰু তোমালোকে চাই যাব পাৰিবা। তোমালোকে বহুতে মোক ঘৰত ডিমাণ্ড কৰি আছিলে, ক্লাছ 9ৰ মই কেইজনমান ছাত্ৰক পঢ়াওঁ। চ' তেওঁলোকে কৈছিলে যে এনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰব্লেম হৈ আছে, এতিয়া প্ৰিপেৰেশ্যনটো কেনেকুৱাকৈ ভালদৰে চলাই নিব এইটো গম পোৱা নাই। চ' মই ভাবিছোঁ যে এইটো এটা ভিডিঅ' এটা লৈ আহি আৰু তোমালোকৰো হেল্প হ'ব। ঠিক আছে, চ' ইয়াত তোমালোকে ফাৰ্ষ্টত এইখিনি চাই যাবা। তাৰপিছত মই MCQৰ পিছত MCQৰ আনচাৰ্ছখিনি দিম, আৰু লং কুৱেশ্যনৰো তোমালোকে ফাৰ্ষ্টত চাই যাবা। তাৰপিছত লং কুৱেশ্যনৰ আনচাৰ্ছখিনিও তোমালোকে পাই যাবা। চ' তোমালোকে প্লিজ ইমানখিনি মই কৰিছোঁ, তোমালোকে জাষ্ট এটা ভিডিঅ'ত লাইক কৰা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কেলৈ নকৰা? তোমালোকে কি হ'ব তোমালোকৰ যে ক্লাছ 9-10ৰ বাবে ভাল হ'ব, বা মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম, তোমালোকে চাবা, তোমালোকৰ মাৰ্কছটো ইনক্ৰিজ হ'ব, হয় নহয়? চ' তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, তোমালোকৰ ভাল হ'ব, সেইকাৰণে তোমালোকে কৈ আছোঁ। আৰু মোকো অলপ মটিভেশ্যন দিয়া যে ছাবস্ক্ৰাইবাৰ বাঢ়িছে, মোৰ লাইক কৰিছে, আৰু তাৰ কাৰণে মই ভিডিঅ' বনাবলৈ মটিভেট হ'ম, বা আৰু বহুত মানুহে চাব তেনেকুৱা হ'লে, গম পাইছানে? চ' আৰু ভাল হ'ব। চ' প্লিজ তোমালোকে এইটো কাম কৰা। চ' তোমালোকে এইটো কেনেকুৱাকৈ চাবা মই কৈ দিওঁ যে তোমালোকে MCQ 1 নম্বৰ, ঠিক আছে, এনেকুৱাকৈ এটা বেলেগ বহীত বা এটা পেজত এনেকুৱা 1 নম্বৰ দি, তাৰপিছত এনেকুৱা দিবা, নিদিলেও হ'ব। তাৰপিছত 1 নম্বৰৰ এইটো কুৱেশ্যন পঢ়ি, আনচাৰটো পঢ়ি, তাৰপিছত তোমালোকে অপশ্যনটো এনেকুৱা দিবা যে এনেকুৱাকৈ তোমালোকে OMR শ্বীটত কৰা যে 1 নম্বৰৰ A, তাৰপিছত 2 নম্বৰৰ B, বা 3 নম্বৰৰ C, এনেকুৱাকৈ দি তোমালোকে লিখি যাবা। তাৰপিছত মই যেতিয়া আনচাৰ্ছখিনি দিম, তোমালোকে মিলাই চাবা কিমানটা শুদ্ধ হ'ল, কিমানটা ভুল হ'ল, আৰু লং কুৱেশ্যনৰো তোমালোকে চাই যাবা ডাইৰেক্টলি। 4 মই স্ক্ৰল কৰি যাওঁ। তোমালোকে প্লিজ ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, প্লিজ প্লিজ বুলি কৈ আছোঁ, তোমালোকে তথাপি নকৰা। তোমালোকে গ্ৰামাৰ ছেকশ্যনটো ভালকৈ চাবা। ঠিক আছে, তোমালোকে কিছুমানে এনেকুৱা কৰে যে এইটো আছে নহয়, এইটো এনেকুৱাকৈ পূৰা চেণ্টেঞ্চটো পঢ়ি লয়, তাৰপিছত টু নে এট এনেকুৱা যে এইটো ভাল হ'ব, এইটো বেয়া হ'ব, উইথটো এই চেণ্টেঞ্চটো বঢ়িয়া হ'ব বুলি এইটো দি দিয়ে। কিন্তু তোমালোকে সেনেকুৱা নকৰিবা, গ্ৰামাৰ ইমান টাফ নাহে। চ' তোমালোকে অলপ পঢ়িলেই গ্ৰামাৰখিনি কৰিব পাৰিবা। ক্লাছ 9ত ইমান টান নিদিয়ে তোমালোকক। ঠিক আছে, তোমালোকে জাষ্ট পঢ়িবা ভালকৈ। আৰু ক্লাছ 10টো আহি আছে তোমালোকৰ, তাতো ভাল মাৰ্কছ স্ক'ৰ কৰিব লাগিব। চ' গ্ৰামাৰ পাৰ্ট একেই থাকিব, অলপ চেঞ্জ হ'ব পাৰে, কিন্তু গ্ৰামাৰ পাৰ্ট প্ৰায় একেই থাকে। চ' এইখিনি তোমালোকৰ এতিয়া লং আনচাৰ এতিয়া পাবাহে। চ' ইয়াৰ পিছত মই MCQৰ আনচাৰ্ছখিনি দিম। এইটো তোমালোকে আনচিন পেজেছ চাই যাবা, আৰু ইয়াত যে ৰিপৰ্ট ৰাইটিং আছে এইটো তোমালোকে এবাৰ প্ৰেক্টিছ কৰি চাবা। ঠিক আছে, ৰিপৰ্ট ৰাইটিংটো কিন্তু প্ৰেক্টিছ কৰি যাবা। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, আৰু তোমালোকে এইটো লিখা পাৰিলে ফুল 5 মাৰ্কছটো পাই যাবা। ঠিক আছে, তোমালোকে ৰিপৰ্ট ৰাইটিংটো চাই যাবা, আৰু বহুত ইজি হয় এইটো লিখাটো। যদি লাগে তোমালোকে ক'ব পাৰা, মই নিশ্চয় এইটোৰ ওপৰত ভিডিঅ' বনাম। চ' এইটো এতিয়া আহি গ'ল কি কয় এইটো MCQৰ আনচাৰ্ছখিনি MCQৰ আনচাৰ্ছখিনি মই নাম্বাৰ ৱাইজ দি গৈছোঁ। তোমালোকে এইখিনি চাই যোৱা যে 1 নম্বৰৰ C, 2 নম্বৰৰ D, তোমালোকে মিলাই চাবা এতিয়া কিমানটা তোমালোকৰ ভুল শুদ্ধ হ'ল। অ'কে, চ' এতিয়া আমি আগবাঢ়োঁ আমাৰ PDF হ'লত, য'ত মেইন আনচাৰ্ছখিনি দিছোঁ মই, লং আনচাৰ্ছখিনি। চ' এইটো MCQ 2-3টা আহি গ'ল, আৰু এইটো তোমালোকে ইগন'ৰ কৰি দিয়া। এইটো চাই যোৱা। টেন্সো আহিছে ইয়াত, নহয় জানো? এইটো তোমালোকৰ ট্ৰান্সলেশ্যন ইন ইয়াৰ
MIL ছাবজেক্ট তোমালোকৰ প্ৰায় অসমীয়া বুলি মই অসমীয়া দি দিছোঁ চ' হিন্দীত থাকিলে এইটো পাৰিবা ন আৰ্টিকেল এইটো চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে থাকিল বাই বাই আৰু নেক্সট তোমালোকৰ কিহৰ ওপৰত লাগে এটা কমেণ্ট কৰা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া প্লিজ 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 বুলি কৈছোঁ তোমালোকে ভিডিঅ' চোৱা কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু এটা লাইক কৰা ঠিক আছে চ' বাই বাই আৰু তোমালোকৰ এক্সামটো বহুত ভাল হওক মই মোৰ মনৰ পৰা কামনা কৰিছোঁ ঠিক আছে চ' বাই